নমস্কাৰ হেজ আপোনালোক সকলোকে মোৰ নতুন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এই ভিডিঅ'টো বহুদিন আগৰে হয়, দিওঁ বুলি মোৰ এনেকৈ বহুত ভিডিঅ' দিব থাকি গৈছে, কিন্তু এইটো যেনে তেনে এতিয়া দিলোঁ। আৰু সেইদিনা আমি গৈছিলোঁ তাম্ৰেশ্বৰ দেৱালয়লৈ বুলি। এই মন্দিৰভাগ আছে ওদালগুৰি জিলাৰ খৈৰাবাৰী টাউনৰ ওচৰতে। উল্লেখ থকা মতে শিৱ মন্দিৰৰ ভগ্নাৱশেষ আৰু ইটাৰ গাঁথনিৰ অৱশেষ পোৱা গৈছে। সেইসমূহৰ সময় খ্ৰীষ্টাব্দ একাদশ-দ্বাদশ শতিকামানৰ বুলি ক'ব পাৰি। আৰু লগতে আহোম ৰজা গৌৰীনাথ সিংহই পাইক আৰু ভূমিদান কৰা তাম্ৰলিপিৰ ফলিও ইয়াত পোৱা গৈছে। এইখিনি যথেষ্ট ঐতিহ্যপূৰ্ণ আৰু মন্দিৰভাগৰো মাহাত্ম্য আছে বুলি বিশ্বাস কৰা হয়। কিন্তু যিমানখিনি উন্নত বা যিমানখিনি দৰ্শনাৰ্থী অহাৰ সুবিধা হ'ব লাগিছিল সিমানখিনি অৱশ্যে হোৱাগৈ নাই। আমাৰ BTR চৰকাৰৰ উন্নয়নৰ নমুনাটো আপোনালোকে জনাসকলে জানে, কিন্তু আমি আশা কৰিছোঁ যে ভৱিষ্যতলৈকে আৰু বেছি চৰকাৰে ব্যৱস্থা লয় মন্দিৰভাগৰ উন্নয়ন কৰাৰ ক্ষেত্ৰত। আমি শৰাইলৈ গৈছিলোঁ, শৰাই আগবঢ়ালোঁ, তাৰপাছত এয়া আমি প্ৰসাদ খালোঁ। এনেদৰে বিভিন্ন ধৰণৰ উদ্ধাৰ হোৱা ভগ্নাৱশেষ কিবাকিবি এনেদৰে থৈ দিয়া আছে, এইবিলাকৰ উচিত ব্যৱস্থা হোৱাটো বিচাৰোঁ। তাৰপাছত এয়া আমি ভোগ খালোঁ আৰু খাই ঘৰলৈ বুলি উভতিলোঁ। শাওনত চাগে এতিয়া খুবেই বেছি ভিৰ হৈছে মন্দিৰভাগত। আজিলৈ ইমানেই।